बहुत स्पीडत गई আছে नाव बहुत स्पीडत गई আছে देखो गाइस हाय गाइस বৰ্তমান হেল্ল' কুমৰেক সুদু ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ গাইস কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আমাৰ অৱস্থা বেয়া আজি ধনচিৰি পানী বহুত সেকেন্ডত বাঢ়ি আছে বৰ্তমান দেখিব পাৰিছে আমি নদী ইপাৰত গৈছো বৰ্তমান এফালে আমাৰ মুনু নাও পুৰা বাই আছে আৰু লগতে আছে আমাৰ বন্ধু পুৰা বাই আছে আৰু নদী ইপাৰত গৈ আপোনালোকক কিছু মনোৰম দৃশ্য দেখাম মানে ফৰিং বিচাৰিবলৈ গৈ আছো পানী বাঢ়িলে ফৰিংবোৰ ওলাই এই ফৰিংখিনি আপোনালোকক দেখাম বালিত থাকে চাই থাকিব ভিডিঅ'টো হেকলৈ স্কিপ নকৰাকৈ আৰু নদীখনো অলপমান চক বৰ্তমান মুনুৱে আপনা টাইম আয়েগা ফিৰ মিলেংগা স্পৰ্টিং এটা পিন্ধি ধুনীয়াকৈ নাও বৈ আছে নাও মুনু কেনেকুৱা লাগিছে নাওটো বৈ ভালে লাগিছে পুৰা একদম নদী পুৰা সেকেন্ডত বাঢ়ি আছে গাইস দেখো বৰ্তমান আমি ইপাৰত পালোহি নদী ইপাৰত পালোহি আপোনালোকক দেখাম গোটেই মানে গৰা একদম লুম্বুত কৰি থৈ দিছে দেখো কাদান মা এবং গাইস বাৰিষা সোমাব আৰু আমি ফৰিং বিচাৰিবলৈ গৈ আছো ফৰিং নাওখন ধুনীয়াকৈ চফাই লৈছো চাওক গাইস পানী সেকেন্ডত বাঢ়িছে ৰাতিপুৱা ইমানখিনিলৈ পানী নাছিলেই এতিয়া মানে ইমানখিনিলৈ পাই গ'ল চেপা ধুনীয়াকৈ পাতি থৈছে ইয়াত বন্ধুৱে চেপা চাই আছে চেপাত মাছ লাগিছে নে এইফালে গৰা একদম কহাই আছে লাগিছে বন্ধু লাগিছে না পুৰা মাছ লাগিছে চেপাত মাছখিনিও দেখাম অলপ ভৰা মুনু ভৰা এতিয়া আমি বুটলিছো মাটি লৈ যাব যেন পাইছোঁ ধনচিৰি মায়ে দেখো এফালে পুৰা গৰা কহাই আছে কি সমগৈ আমাৰ ৰাইজ মিচিং সমাজ দেখো এফালে গোটেই পানী ইয়াত পাই গ'ল এহাটো হৈ গ'ল এইডোখৰটো ৰাতিপুৱা পানীয়ে নাছিলে গাইজ দেখো ধনচিৰি নদী এবাৰ বহুত উৎপাত হৈ গৈছে পানী গাইজ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো মিষ্টাৰ খিচিৰি মিচিৰি চেনেল এইটো হৈছে নাম্বৰ অভয়াৰণ্য এইখিনি নাম্বৰ অভয়াৰণ্য গোটেই হাবি ইয়াত আমি ইপাৰত আছোঁ নদী ইপাৰত আছোঁ আমাৰ ঘৰ এই পাৰত আছে আমাৰ ঘৰ এইফালে গৰা পুৰা খহাই আছে বৰ্তমান আমি নদী ইপাৰত আছোঁ আৰু নদী ইপাৰৰ কাষতে আছে নাম্বৰ হাবিখন তো ইয়াত হাতী ওলাই খুব বৰ্তমান পানীৰে উলিয়াম দেই চাই থাকক গাইছ ফৰিং পানীৰে উলিয়াম পানী ঢালি আছোঁ বৰ্তমান কাপ দিব এটা পালোঁ গাইছ এটা পালোঁ সৰু ইমান ডাঙৰ নহয় অলৰেডি মালটো ওলালে এই ফৰিংটো এইটো দেখাওঁ গাইছ অসমীয়া ভাষাত কি বুলি কয় এইটো ফৰিং নাজানো আমাৰ মিচিং ভাষাত বালি মেকেৰ বুলি কয় দেখো গাইছ ভৰিকেইটা কিমান ডাঙৰ এনেকুৱা বিচাৰিবলৈ আহিছোঁ এনেকুৱা ফৰিং বিচাৰিবলৈ আহিছোঁ খাবলৈ ভালেই বাৰু টেষ্টি আমাৰ ভাষাতটো জানিলে আপোনালোকৰ ভাষাত কি বুলি কয় ফৰিংটোৰ নামটো জনাব কমেণ্ট বক্সত নাপাহৰিব কিন্তু আনা ৰৈছে গাইছ দুপৰীয়াক বহুত ভাল থাকিবলৈ সেমেকা বতাহ ধুনীয়াকৈ বলি আছে নদীৰ পাৰত থাকিয়েই বহুত ভাল লাগে আমি নৈপৰীয়া মিচিং মানুহ হয় চবেই জানে আৰু নদীৰ কিনাৰতে আমি আৰু বেছিকৈ আমাৰ মিচিং মানুহবোৰ থকা হয় আৰু বানপানী যেনেকৈ বাঢ়িছে মানে দুখেই লাগিছে বান এনেকুৱাকৈ থাকে এনেকুৱাকৈ বাঁহ সাজি থাকে এনেকুৱা বালিখিনি ওপৰত থাকে আৰু ভিতৰত সোমাই থাকে বালি মেকেৰটো
এতিয়া বন্ধুৱে খানি দেখাব আৰু অলৰেডি আৰু এজনী পালোঁ আমি মুনুৱে উলিয়ালে ধুনীয়াকৈ টেমাত ভৰাই লওঁ চাওঁ টেমাটো দেখাই দিয়া অলপ হৈছেহি আৰু 2-3টামান 4টা গাইছ ফৰিং মাছ একেলগে সেইখিনি পালোঁ চাওক মাছটো অঙা বুলি কয় আমাৰ মিচিং ভাষাত গাইছ দেখো ভাল বেয়া কমেণ্ট কৰিব আমি ফৰিং চৰিং বিচাৰি বৰ্তমান ঘৰলৈ গৈ আছোঁ আৰু ফৰিঙো পালোঁ ফৰিং দেখাম বাৰু আৰু লগতে ব্লগটো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গাইজ বাই বাই টাটা